Assalamualaikum. Welcome to my YouTube channel. আজি মই ক্লাস 10 ৰ এৰাবিকৰ লেসন 3 ৰ কোৱেশ্চন আনসাৰ খিনি আলোচনা কৰিম। তো সোৱা কোৱেশ্চন আনসাৰ খিনি কোনটো সনত আহিছিলে মই গোটেইখিনি দি দিছো। এটো প্ৰথমটো 2015 18 2003 এই তিনিবাৰ আহিছে। আৰু এটা কথা এই কোৱেশ্চন ওয়াৰ্ড খিনিৰ অৰ্থ জানিলেহে आंसर खिनि ভালকে কৰিব পাৰিবা। মই সাইডত বা এনেকে ওপৰত লিখি দিছো। এতিয়া আছে মান মান মানে কোন, ইয়াত লিখি দিছো মান মানে কোন, কানা মানে আছিলে। এতিয়া মান কানা কোন আছিলে, উমৰ ইবনুল খাত্তাব। উমৰ ইবনুল খাত্তাব কোন আছিলে? आंसर হ'ব জবাব কানা উমর ইবনুল খাত্তাব। উমর ইবনুল খাত্তাব আছিলে খলিফাতুস সানি লিল মুসলিমিন, মুসলিম সকলৰ দ্বিতীয় খলিফা। কোৱেশ্চন নম্বৰ 2 এই কোৱেশ্চন নম্বৰ 2 সোৱা কিমান বাৰ আহিছে 2014 17 18 19 2024 ইমান বাৰ আহিছে। মান ওয়াজা তাৰিখুল হিজৰি। মান মানে কোন, ওয়াজা প্ৰচলন কৰিছিল, কোনে প্ৰচলন কৰিছিলে তাৰিখুল হিজৰি, হিজৰি তাৰিখ হিজৰি সন। এটো অবিয়াসলি উমর ইবনুল খাত্তাব। आंसर হ'ব উমর ইবনুল খাত্তাব ওয়াজা তাৰিখুল হিজৰি। আৰু এটা কৈ দিছো এই ৰেড পেনে দি লিখা খিনিহে आंसर হয়, বাকিখিনি এই কোৱেশ্চনতে পাবা। এটো ভালকে লাৰ্ন কৰিলে হৈ যাব। এটো 3 নম্বৰ কোৱেশ্চন আছে 2024 ত আহিছিলে। উজকুৰু মানে জিকিৰ কৰা মানে স্মৰণ কৰা কোৱা বাজা বিলাদি ফাতাহাল আৰবী ফি আহদি উমৰ ইবনুল খাত্তাব। উমৰ ইবনুল খাত্তাবৰ ৰাজত্বকালত বিস্তাৰিত হোৱা দেশ কেইখনৰ নাম লিখা। জবাব ফি আহদি উমৰ ইবনুল খাত্তাব ফাতাহাল আৰব আশ-শাম ওয়াল ইৰাক ওয়া মিছৰ। এই তিনিটাহে आंसर হ'ব। শাম, ইৰাক আৰু মিছৰ এই তিনিটা ৰাজ্যলৈকে পৰ ৰাজ্য বিস্তাৰিত হৈছিল। এতিয়া কোৱেশ্চন নম্বৰ 4 2014 16 আৰু 20 আহিছে। 4 টো সোৱা লিমা কানা কিহৰ বাবে উমৰ ইবনুল খাত্তাব ইয়াছিৰু ফিল লাইলি। উমৰ ইবনুল খাত্তাব ইয়াছিৰু ঘূৰি ফুৰিছিল ফিল লাইলি ৰাতি ৰাতি। ৰাতি ৰাতি উমৰ ইবনুল খাত্তাবে কিয় ঘূৰি ফুৰিছিল? आंसर হ'ব কানা উমৰ ইবনুল, এই কমা দিছো মানে এটো কানা উমৰ ইবনুল খাত্তাব ইয়াছিৰু ফিল লাইলি লিয়াৰিফু আখবাৰান নাসি ওয়া আহৱালাহুম। মানুহৰ খা খবৰ ল'বলৈ ৰাতি ৰাতি ঘূৰি ফুৰিছিল। এই গোটেইখিনি সোৱা কোৱেশ্চনত আছে, খালি এইখিনিহে आंसर হ'ব। তাৰপিছত কোৱেশ্চন নম্বৰ 5 এটো 2023 ত আহিছে। কোৱেশ্চন নম্বৰ 6 2016 19 দুবাৰ আহিছে। এতিয়া কোৱেশ্চন খিনি আমি চাও কি আছে। মাজা তলাবাল মিৰআতি মিন ইবনাতিহা। মাজা মানে কি, তলাবা তলব কৰিছিল বিচাৰিছিলে। মিৰআতুন মানে তিৰোতাগৰাকীয়ে তাৰ ছোৱালীৰ পৰা কি বিচাৰিছিলে, কি কৰিব। তলাবাল মিৰআতি মিন ইবনাতিহা মানুহগৰাকীয়ে তিৰোতাগৰাকীয়ে তাই ছোৱালীৰ পৰা লি ইয়াজা বাজাল মাই ফিল লবান। লবান মানে গাখীৰ, গাখীৰত পানী মিহলোৱাটো বিচাৰিছিল। তাৰপিছত কোৱেশ্চন নম্বৰ 6 হাল মানে নে। হাল আমিলাত আমাল কৰিছিলে নে, মতে কৰিছিলে নে। আল ইবনাতু ছোৱালীজনীয়ে আলা মা তলাবাতিল উম্মি তাৰ মাকে যি কৈছিলে সেইমতে ছোৱালীজনীয়ে কাম কৰিছিলে নে। आंसर হ'ব লা মা আমিলাত। এই লা আৰু মা এই দুটাহে आंसर। অকল এই দুটা লিখিলে ফুল নাম্বাৰ নাপাবা, এই গোটেইখিনি লিখিব লাগিব। সেই গোটেইখিনি কোৱেশ্চনত আছে। লা মা আমিলাতিল ইবনাতু আলা মা তলাবাতিল উম্মু। ঠিক আছে।
তাৰপিছত আছে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 টো 2015 আৰু 2017 দুবাৰ আহিছে আৰু কুৱেশ্যন নম্বৰ 8 2020 আহিছিল ইন কানা উমৰ লা ইয়াৰানা ফা ইন্নাল্লাহ ইয়াৰানা মান ক্বালা হাজাল কাউলু লিমান ইন কানা উমৰ লা ইয়াৰানা যদিও উমৰে আমাক দেখি থকা নাই ফা ইন্নাল্লাহ ইয়াৰানা আল্লাহ তাআলাই আমাক চাই আছে মান ক্বালা হাজা মান ক্বালা কোনে কৈছিলে হাজা এইটো হাজাল কাউলি এই উক্তিটো ৱালিমান আৰু কাৰ বাবে কোনে কাক কৈছিলে আমি জানোৱেই ছোৱালীজনীয়ে মাকক কৈছিলে আল ইবনাতু ক্বালাত ছোৱালীজনীয়ে কৈছিলে হাজাল কাউলু এই বাক্যটো লি উম্মুহা তাইৰ মাকৰ বাবে কুৱেশ্যন নম্বৰ 8 চোৱা মা হুৱাল্লাজি আজাবাল খলিফাতুল উমৰ খলিফা উমৰক কিহে আজাব কৰিছিল মানে আচৰিত কৰিছিল কিহে আচৰিত কৰিছিল সেই ছোৱালীজনীৰ বাক্যয়ে কাউলুল ইবনাতি ছোৱালীজনীৰ কোৱা কথাখিনিয়ে আজাবা আচৰিত কৰিছিল আল খলিফাতুল উমৰ খলিফা উমৰক এতিয়া ইমান টান নহয় মই অতি সহজকৈ দিছোঁ চোৱা ৰেড পেন দি লিখাখিনিহে আনচাৰ এইখিনিৰ বানান শিকিব লাগিব বাকীখিনিতো কুৱেশ্যনতেই আছে তো আজিৰ ভিডিঅ' ইমানখিনিয়ে নেক্সট আৰু এটা ভিডিঅ'ত মই বাকী যিমান কুৱেশ্যন আনচাৰ আছে গোটেইখিনি দি থাকিম ভিডিঅ'টো কেনে লাগিছে জনাবা ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন আহিলে ছাবস্ক্ৰাইব কৰিবা থেংক ইউ ফৰ ৱাচিং